নমস্কাৰ ভিউৱাৰসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি জনাব বিচাৰিছোঁ আচাৰ্য বৰপাত্ৰ কণ্ঠদান কৰা মলয়া বাইদেউ গীতটিত অভিনয় কৰা সুকন্যা বৰুৱাৰ বিষয়ে। তেওঁ ঘৰ ক'ত, তেওঁ বৰ্তমান কি পঢ়ি আছে, এই সকলোবোৰ কথা এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আহকচোন ভিউৱাৰসকল, সুকন্যা বৰুৱাৰ বিষয়ে কিছু কথা জানো। বন্ধুসকল, সুকন্যা বৰুৱাৰ জন্ম হৈছিল 1999 চনৰ 20 ছেপ্টেম্বৰত শিৱসাগৰত। তেওঁৰ ফেমিলি মেম্বাৰ 4 জন, মাক, দেউতাক আৰু ভায়েক এজন আছে। আৰু সুকন্যা বৰুৱাৰ শিক্ষা জীৱনৰ কথা ক'বলৈ গ'লে তেওঁ পঢ়া হাইস্কুলখনৰ নাম হ'ল হলি নেমছ হাইস্কুল আৰু হাই ছেকেণ্ডেৰী কৰিছিল শিৱসাগৰ জুনিয়ৰ কলেজৰ পৰা। তেওঁৰ প্ৰিয় গায়ক হ'ল জুবিন গাৰ্গ আৰু প্ৰিয় অভিনেত্ৰী হ'ল অমিতা গগৈ। তেওঁৰ প্ৰফেশ্যন হৈছে এক্টিং আৰু 2018 চনত দুটাকৈ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। ভিউৱাৰসকল, আপোনালোকৰ বাবে এটা সৰু অনুৰোধ যে যদি মোৰ চেনেলটো পোনপ্ৰথমৰ বাবে ভিজিট কৰিছে তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটা লাইক দি যাব নাপাহৰিব। ধন্যবাদ।